বন্ধুসকল আপোনালোকে ভাত পানী খালে নে? মই হলে খাব ললো। আইও মা চামুচখন একেবাৰে আচাৰত এনেকুৱাকে ভৰাই দিলে নহয়। বাপৰে বাপ কি ওলা অকমান ওলালে হ'ল আৰু তেলটো আহিলে একেবাৰে মুছে পুৰিবগে। লৰাই পঠিয়াই বগৰী ইয়াতে মিক্স কৰি থোৱা আছিলে তাৰ এটা লৈ লৈছো, নহলে সি ভিডিঅ'টো চাই থাকে বেয়া পাব। ভিডিঅ' মোৰ ঘৰত লৰাই খুব চাই, সেইকাৰণে মানে লৈ লৈছো। আপোনালোকে খালে নে? যদি নাই খোৱা খাই বৈ লওক। কবলৈ পাহৰি থাকিলো, মাইক্ৰফোনটো আনিলো। এতিয়া সেই মাইক্ৰফোনৰ ভিডিঅ' বনাই আছো, এইফালে লাগি আছে চাওক। এনেকে মানে সেই লাজু লাগে বা। তাৰপিছত এনেকে মাইক্ৰফোনটো আনিছো আৰু ভালকে কথা ওলাব বুলি ভাবিছো। মানে ফেনৰ হাৱা কিবা হাৱা, ফেনখন দিয়াই নাই বাৰু, মই দি লওঁ। কেলে কি ইয়াত গৰম ধেৰ, বনাই আছিলো যে ফেনখন অফ কৰি থোৱা আছিলে। তাৰপৰা সেই মোৰ নাতি এটা ৰুটি বনাই আছিলে, তাৰ পৰা এটা থাপ মাৰি লৈ আহিলোগে। দে মই খাওঁ বুলি এনেকে। আপোনালোকে খালে নে? যদি নাই খোৱা খাই বৈ লওক, মই হলে ললো আৰু খাবলৈ। মোৰ হিচাপ বেকাৰ হৈ গৈছে। জয় শ্ৰীৰাম। মজা। আজি লৈছো বন্ধুসকল এফালে গাহৰি মাংস ফ্ৰাই আৰু এইফালে মাটি দালিৰ লগত গাহৰি ঠেং কুকাৰত ঠিকছে উতলাই দিছো, কেইবাটাও চিটি মাৰিছো। এনেকুৱা হৈছে নাজানো, খাই চাম তাৰপিছত কম আপোনালোকক। এই নাতিটোৰ পৰা অনা ৰুদ্ৰ সাগৰত খাই লৈছো, মজা। এক নম্বৰ লগত আজি পিঁয়াজ, মাটি দালি মাংস। ফুলফুলীয়াকে সিজিছে একেবাৰে। জলকীয়াটো মানুহজনীয়ে পঠিওৱা যে, খাওঁতে কিবা কৈয়ে থাকে নে নকৰে নে নাজানো, কিন্তু জলকীয়াটো খালেই চচনি উঠে। কিবা কৰি পঠিয়াইছে।